নমস্কাৰ বন্ধুসকল, সেইদিনাখন আমি এই ঘৰতে এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ'ত সঁহাৰি জনাই আজি এই এখন হুইল চেয়াৰ লৈ আহিছোঁ। আহকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই ভিডিঅ'টো চাই এজন মানুহে তাৰমানে মোক লগে লগে ফোন কৰিছিল। ফোন কৰি কৈছে যিমান পাৰোঁ মই এখন হুইল চেয়াৰৰ ব্যৱস্থা কৰিম। তো কালি মোক তেওঁ দি দিছে, কৈছে কি তেওঁক দি আহিলে হ'ল। গতিকে আজি মই আপোনাৰ হুইল চেয়াৰখন লৈ আহিছোঁ। ঠিক আছে, আপোনালোককো ধন্যবাদ আৰু তেওঁকো বহুত বহুত ধন্যবাদ। হ'ব, আপুনি এতিয়া আজি বহিব লাগিব, আমি আপোনাক অলপ বাহিৰত লৈ যাম। ঠিক আছে? ঠিক আছে। আপুনি আজিৰ পৰা বাহিৰৰ পৰিৱেশটো অন্তত আপুনি দেখা পাব। হয় হয়, ভাল লাগিব মোৰ। হয়, হে মহামানৱ, আপোনাক শতকোটি প্ৰণাম। যিহেতু আপুনি এখন এই বীৰেন দাসক হুইল চেয়াৰ দিছে, কিন্তু আপোনাৰ ফটো আৰু আপোনাৰ নাম আমাক গোপনে ৰাখিবলৈ কৈছে, সেইকাৰণে আপোনাক শতকোটি প্ৰণাম জনাইছোঁ মহামানৱ। সেইজনে সেই বীৰেন দাস আজি এখেতে এই চেয়াৰখনত বহিব, আজি মুকলি আকাশৰ তলত ঘূৰিব, চাব, বাহিৰৰ পৰিৱেশটো চাব। ত' আপোনাৰ কেনেকুৱা লাগিছে আজি হুইল চেয়াৰখন পাই? বহুত ভাল লাগছে, বহুত ভাল লাগছে। আচ্ছা, যিজন ব্যক্তিয়ে এই হুইল চেয়াৰখন দিছে তেওঁক আপুনি কিবা ক'ব মানে তেওঁৰ কাৰণে বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ। তেওঁ মোক বহুত উপকাৰ কৰি দিলাক। মই বাহিৰৰ পৰিৱেশটো দেখা পাম, বাহিৰত যাব পাৰিম, পঢ়িব পাৰিম। বহুত বছৰ বিচনাতে কৰি আছোঁ, আজিৰ পৰা মই বাহিৰত যাব পাৰিম। পাঁচ বছৰ বিৰতিৰ মূৰত আজি বাহিৰৰ মুকলি পৰিৱেশত এখেত এই হুইল চেয়াৰখনত, গতিকে এনেকুৱা এটা কথা চিন্তা কৰিব নোৱাৰি। আমি বা আপুনি দুদিন ঘৰৰ ভিতৰত থাকিলে কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হয়। এই ব্যক্তিজনৰ 5 বছৰ আজি বিচনাত মুকলি পৰিৱেশৰ বাহিৰত। গতিকে চাওকচোন, তেখেতক সোধোঁ আজি কেনেকুৱা অনুভৱ হৈছে। কওকচোন, আজি আপোনাৰ কেনেহেন অনুভৱ হৈছে? আজি বহুত ভাল লাগিছে, একদম মোকাল পাইছোঁ। আজি 5 বছৰ বাহিৰৰ ভিতৰতে আছিলোঁ, বাহিৰ পৰা পৰা নাছিলোঁ। আজি হুইল চেয়াৰখন পাই বহুত ফূৰ্তি লাগিছে মোৰ। যা, এতিয়াতো আপুনি লগ বন্ধুবিলাক মানে আগেৰে গৈ থাকিলেও নিশ্চয় লগ পাব, লগ পাম, কথা পাতিম, মনটো নিশ্চয় ভাল লাগিব। যিটো আগত যিটো আপোনাৰ মানে এটা মনত ভাৱ আছিল, মই বেমাৰী, মই অমুক, সেই ভাৱটো এইটো নোহোৱা হ'ব। হয়, গতিকে এনেকুৱা ব্যক্তিৰ ওচৰত আপোনালোকে যদি সদায় আমাক হাত আগবঢ়ায়, ব্যক্তিসকল নিশ্চয় আনন্দিত হ'ব, নিশ্চয় উপকৃত হ'ব, ঘৰখনো উপকৃত হ'ব। আজি এই একেই কথা বীৰেন দাসৰ ক্ষেত্ৰত। ইতিমধ্যে আমি চৰকাৰী অফিচাৰৰ লগত আলোচনা কৰিছোঁ। তেখেতৰ যিখিনি যাৱতীয় নথি পত্ৰ সেইখিনি আমি প্ৰস্তুত কৰাৰ কাৰণে আমি কাম আগবাঢ়ি আছোঁ। হয়তো কিছুদিন পিছত সেই নথি পত্ৰখিনিও নিশ্চয় এই বীৰেন দাসে পাব। গতিকে এইখিনি কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে আমাক আৰু নতুন ভিডিঅ' কৰিবলৈ সাহস দিয়ে, উৎসাহ দিয়ে। অ'কে, বাই।